বিভাগৰ এই শাক পাচলিৰ দাম বৃদ্ধি কৰাৰ কোনো হেৰি নাই, কি ক'ব তেওঁলোকে? নাই, কোনো যোগান মন্ত্ৰী বুলি নহয়, গোটেই মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীয়ে একো কৰিব নোৱাৰে। এই মন্ত্ৰীবিলাক হৈছে এটা ফুলদানি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চবকে ৰেড লাইট গাড়ী দি, ছিকিউৰিটি দি, বাংলো দি ফুলদানি বনাই থৈ দিছে। তাৰ বাহিৰে কোনো মন্ত্ৰীয়ে এটা সিদ্ধান্ত ল'ব নোৱাৰে, এটা চহী কৰিব নোৱাৰে, এখন কাগজ অৰ্ডাৰ উলিয়াব নোৱাৰে। একনায়কত্ববাদ, ওৱান মেন আৰ্মি চলিছে, ওৱান মেন চৰকাৰ চলিছে, একনায়কত্ববাদ। গতিকে যোগান মন্ত্ৰীয়ে ঠিকেই কৈছে। যোগান মন্ত্ৰী কৈছে আজি চিণ্ডিকেট, আজি মূল্য বৃদ্ধি হৈছে, যোগান চিণ্ডিকেট তেওঁ নোৱাৰে, তেওঁ বন্ধ কৰিলে চিণ্ডিকেটত হাত দিব নোৱাৰে। চিণ্ডিকেট গোটেইবিলাক মুখ্যমন্ত্ৰীৰ পৰা ধৰি আমাৰ গোটেই মন্ত্ৰী পালি নেতা সকলোৰে তাত ভাগ আছে চিণ্ডিকেটত। গতিকে তেওঁ ঠিকেই কৈছে। ঠিক সেইদৰে যিবিলাক আপোনাৰ কি বুলি কয় ব্যৱসায়ী আছে, ব্যৱসায়ীবিলাকক হাত দিব নোৱাৰে। ব্যৱসায়ীবিলাক গোটেই ব্যৱসায়ী আজি বিজেপি চৰকাৰখন কিনি ৰাখিছে, ডাঙৰ ডাঙৰ পুঁজিপতি ব্যৱসায়ীবিলাক। গতিকে সেইকাৰণে আজি মূল্য বৃদ্ধি আজি এওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, কাৰণ এই চৰকাৰটো গৰীব জনসাধাৰণৰ স্বাৰ্থত নাই হোৱা। এই চৰকাৰ হৈছে পুঁজিপতিৰ স্বাৰ্থত। গতিকে তেওঁলোকে পুঁজিপতিৰ স্বাৰ্থ পূৰণ কৰিছে, পুঁজিপতিৰ স্বাৰ্থ তেওঁলোকে পূৰণ কৰিছে, সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থ পূৰণ কৰে। খালি মুখেৰে তেওঁলোকে ডাংকোপ মৰা কথা কয়, মুখেৰে ডাংকোপ মৰা কথা কয় কেৱল বিজেপি চৰকাৰখন। আজি সেইকাৰণে আমাৰ তৃণমূলৰো আজি মহিলাসকলে আজি আটাইতকৈ যদি ক্ষতিগ্ৰস্ত হৈছে মহিলাসকল। আজি ঘৰ মহিলাই চলায়, পাকঘৰ মহিলাই চলায়। আজি এনেকুৱা হৈছে, আমি এনেকুৱা খবৰ পাইছোঁ, বহু গাঁৱত বহু ঠাইত গৃহস্থই এসাঁজ খাইছে আৰু এসাঁজ নোখোৱাকৈ থাকিব লগা হৈছে। এনেকুৱা এটা অৱস্থা হৈছে, কিন্তু এই চৰকাৰৰ কোনো কাণসাৰ নাইকিয়া আৰু কাণসাৰ নিদিয়ে। গতিকে সেইকাৰণে আমি এই কাৰ্যসূচীবিলাকৰ যোগেদি অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ, ৰাইজ সাজু হওক। এনেকুৱা